হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? চবৰে চাগে ভালে। যদি কাৰোবাৰ বেয়া আছে ব্ৰহ্মপুৰলৈ গৈ আছোঁ, তাত সেৱা জনাই দিম, তাত চবৰে ভালে হয়। মানে আজি কি চবৰে জানো আজি বলবম বুলি বলবমলৈ যাম, মানে মৃত্যুঞ্জয় মন্দিৰলৈ। মৃত্যুঞ্জয় মন্দিৰত গৈ সেৱা এটা লোৱা আহিছোঁ। মোৰ লগত মানে লগৰ এটা আছিলে, তাৰ মানে ক্লাছ নাছিলে। এইটো দাদু, এইটো নামটো কৈ দে তই। দাদু বাকী উৎপল এফালা এফালা। বাকী এজন মোৰ লগত উৎপল এই নহয় উৎপল গ'লে তিনিটা যাম মানে। কিন্তু পুলিচে ধৰিলে কি হয় নাজানো না, পইচা চইচা নাই, 200 টকা তেল ভৰাই দিছোঁ। ইয়াত ভিডিঅ'টো চাই থাকিব, শেষলৈকে দেখাবলৈ চেষ্টা কৰি থাকিম। আমি আহি মানে বহুত দূৰ পাই গ'লো, মানে বৰঘাট চক পাই আহিলোঁ। আহি থাকোঁ মানে ৰাস্তাৰ কাষতিকে আহিছিলোঁ, মানে বাইপাছৰ কাষতিকে আহি আছিলোঁ। আহি থাকোঁতে টকা অলপ দহ টকা এটা হেৰুৱাই পালোঁ। মানে এইটো কোনে দিছে নেকি? কুঁহিয়াৰ খাব আহিছিলে নেকি কোনোবা? কুঁহিয়াৰ খাব আহিছিলে, তাতে হেৰুৱাই পালোঁ। কোনোবাই চাগে পেলাই থৈ গ'ল। আৰু মানে গাড়ীখন ৰখাই দিলোঁ, অলপ লাগিছে টানদৰে। চাই থাকিব। গাইছ আহি মানে ব্ৰহ্মপুৰ চক পাই গ'লোহি। ব্ৰহ্মপুৰ চক তাৰপৰা বেছি দূৰ নাই। চকটো এবাৰ দেখাই দিম, চাবচোন। গোটেইখন গোল, পৃথিৱীখন না গোল একদম। এই চাইনবোৰ্ড চাই গৈ আছোঁ, মানে চিনি নাপাওঁ যে। কাষলে মোৰ দুবাহুৰে উমলাম তো কাষলে মোৰ দুবাহুৰে খাব কিন্তু এই মনটা পুনলে আমি মানে আহি মন্দিৰ ওচৰত চাপি গ'লোহি। এইটো মানে মোৰ লগতো অলপমান আমি এই মন্দিৰ পামগৈ যে, মানে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, ধুনীয়াকৈ দেখাই দিম। মানে বুজাই গৈ থাকিম, ধুনীয়াকৈ চাই গৈ থাকিব। বেছি দূৰ নহয় আৰু অলপমান আছে। মন্দিৰটো আকৌ বহুত দূৰ আছে আৰু। মেঘে মেঘে অভিমানিত আরে আরে তিতিছে আসল লাজতে লুকালে জোর কাষলে মোৰ দুবাহুৰে খাব কিন্তু
ময়ো দেখা নাপালোঁ কাৰণে মই চলোৱা নাছিলোঁ মই চলোৱা পুলিচে ধৰিব নাপালোঁ মোৰ লগতে চলাই আছিলে ন সি স্পীড চলোৱা নাছিলে লাহে লাহে চলাই আছিলে পুলিচে ধৰি দিলে তিনিটা থৈছিলোঁ হেলমেট নাই লাইচেঞ্চ নাই সেইটো কাৰণে 8,000 টকা ফাইন কাটি দিলে এখন স্লিপখন চাওক 8,000 টকা ফাইন কাটি দিলে কি হয় ঠিক নাই আৰু সেইটো কাৰণে ব্লগ ইমানতে সমাপ্ত কৰোঁ আৰু বেছি দীঘল নকৰোঁ দিয়ক বাই বাই।